চুনু আজি বৰ গৰম পৰিছে। ভিতৰত সোমাই থাকিবলৈ মন যোৱা নাই। একদম বাকচ এটাৰ ভিতৰত সোমাই থকাতে লাগিছে। দেউতাক ইমানকৈ কৈ আছোঁ ইনভাৰ্টাৰটো আনক। নাই মানুহটোৱে কথাবোৰ গুৰুত্ব নিদিয়ে একদম। কেলৈ ইমান চিপচ জানো মানুহটো। সঁচাকৈ দেই আজি ইমান গৰম পৰিছোঁ। একদম গৰমতে গাটো কিবা বেয়া লাগি গৈছেগৈ। কি হ'ল বৰকে মূৰটো খজুৱাই আছে যে? উকনি হৈছে নি বাৰু? চাওঁ এইফালে। হেৰি হ'ল আকৌ, মই যে চানিহঁতৰ ঘৰলৈ যে ফুৰিবলৈ যে গৈছিলোঁ যে, থাকিবলৈ যে গৈছিলোঁ, সেই টাইমত ঢেৰ উকনি আছে। তেতিয়া তাৰপৰা মোৰ মোলৈ উঠিলে আকৌ। একদম তেতিয়াৰ পৰা একদম সজাই ৰক্ষা পোৱা নাই মই, গম পালা? একদম মোৰটো জুই উঠি গৈছে একদম। সজাই একদম মূৰৰ ছাল ছিগি গৈছে মোৰ। হয় নি? তই মোক কোৱা নাই কেলৈ তাৰমানে? এইফালে উকনি দুটামান চাই দিওঁ। নালাগে মা, তুমি একদম চালে একদম কিবা কৰি থাকা তুমি। একদম চুলি চিঙি দিয়া, একদম চুলি উঘালি দিয়া তুমি। নালাগে তুমি উকনি চাব। চাওঁ বুলি কৈছো নিদিয় কেলে? তোৰ মোৰ পৰা চবৰে মূৰতে উঠাবি। ভাইৰ মূৰত উঠাবি, বাপেৰ মূৰত উঠাবি, মোৰ মূৰত উঠাবি। চবৰ মূৰতে উঠিব, গম পালা? তই উকনি 7খন বিচনা বগাই। এইফালে চাই দিওঁ। পাই কি? হ'ব বা তুমি সাধু এটা ক'ব লাগিব। মই তেতিয়াহে চাবলৈ দিম আকৌ, নহ'লে নিদিওঁ। এই দিন দুপৰত মানুহে সাধু শুনে নি? ৰাতিহে শুনিব লাগে। মই তোমাক কৈছোঁ যদি তুমি মোক সাধু শুনোৱা তেতিয়াহে মই তোমাক চাবলৈ দিম, নহ'লে নিদিওঁ। কম কৈছোঁ শুন। এখন গাঁৱত এজন ৰজা আছিল। ৰজাজনৰ 2জন পুতেক আছিল। ডাঙৰ পুতেকজন ডাঙৰ আছিল আৰু সৰু পুতেকজন সৰু আছিল। মা তুমি কিনো বাৰু সদায় একেটা সাধুকে কৈ থাকা। এখন দেশত এজন ৰজা আছিল। ৰজাজনৰ 2জন পুতেক আছিল। ডাঙৰ পুতেকটো ডাঙৰ আছিল, সৰু পুতেকটো সৰু আছিল। তুমি তাতকৈ আগলৈ একো নেজানা নি বাৰু? বেলেগ সাধু কোৱা, নহ'লে মই কৈ চাবলৈ নিদিওঁ। বেলেগ এটা কৈছোঁ। এখন বৰ ডাঙৰ হাবি আছিল। সেই হাবিখনত 2টা শিয়ালে বাস কৰিছিল। হয় নি? পিছত আকৌ মই কৈ দিছোঁ শুনা। শিয়াল দুটা ভাগৰ 2টা পুতেক আছিল। ডাঙৰ পুতেকটো ডাঙৰ আছিল, সৰু পুতেকটো সৰু আছিল। সেই হৈ এজনী খচখচাই নাথাক, চাব নাই মোক। খুৰী মুনুক নাই নি? গুটি ক'লৈ গৈছা তুমি? বেগ চেগ লৈ আহিছা যে? খুৰী মই টিউচনৰ পৰা আহিছোঁ বাহিৰে। বোলো মুনুকণক আমাৰ ঘৰলৈ মাতি যাওঁ, এই হোমৱৰ্ককেইটা কৰিবলৈ আছিলে, আমাৰ কথা বোলো কৰোঁ। সেইটো কথা। পিছে খুৰী চুনুকণৰ মূৰত উকনি হৈছে নি? উকনি হৈছে যদি ফ্ৰীতে এডভাইচ এটা দি থৈ যাব পাৰোঁ। এই মেডিকা চেম্পু পাৰিব, মেডিকা চেম্পু। নহ'লে এটা কাম কৰোঁ নি চুনুকণ? এই আমাৰ ঘৰৰ ওচৰতে এই নতুনকৈ মানুহ এঘৰ যে আহিছে যে, যোৰহাটৰ পৰা যে আমাৰ ইয়ালৈ যে উঠি আহিছে, আমাৰ ইয়াত যে নতুনকৈ যে ঘৰ যে বনাইছে, সেই তাৰ লগত পোহনীয়া বান্দৰী এজনী আছে। তাইকে মাতি দিওঁ নি উকনি চাবলৈ? চব উকনি খাই একদম শেষ কৰি দিব, এটাও নাথাকিব। তুমি ইনচাল কৰিছা নে কিনো মানে? ইমান বেয়াকৈ কোনে ইনচাল কৰে? মই কেতিয়া ইনচাল কৰিলোঁ আকৌ? ভাল কথাটো ক'লে আকৌ ইনচাল কৰা বুলি কৈছা কেনেকৈ? ইহঁতৰ প্ৰব্লেমটো ক'ত বা? সেইটো কথা কওঁ তই। মোৰ ভাগৰ মোৰ আৰু মোৰ উকনি। তোৰ কি হৈছে? মই পঢ়িছোঁ যে উকনিখিনি মোৰ বহুত মৰম, মই পঢ়িছোঁ। তোৰ কি হ'ল তাতে? এনেকৈ ইনচাল নকৰিবি আকৌ দেই। কেনেকৈ কৈছোঁ চা? ভালকৈ কথা ক'লে বেয়া পাইছ মই তোকহে দেখিছোঁ দেই। কৈছা তই যদি কেনেকৈ আৰু এবাৰ যদি মোক কেনেকৈ ইনচাল কৰিবলৈ হয় ন, মোৰ মূৰৰ পৰা উকনি কেইটামান নি তোৰ মূৰত দি দিম। তোৰ ভনীয়া এই চানি পাই হ'ল, গম না? তহঁতৰ ঘৰত থাকিবলৈ যে গৈছিলোঁ, সেই তাই পাই হ'ল মোৰ মূৰত উকনি। তোৰ ভনীয়াৰ মূৰত বহুত উকনি আছে আকৌ, গম পাৱ নাই তই? মই গম পাওঁ তাইৰ মূৰতো বহুত উকনি আছে। তাইক মই কেৰাচিন তেল অকণমান ঢালি পানি মূৰটো ধুই দিবলৈ কৈছোঁ। নহ'লে চুনুকণ পাৰ্মিশ্যনটো দি দে, মই বান্দৰীজনী মতুৱাই দিম উকনি চাব লগা যদি। লাগে নি তোক মোৰ উকনি কেইটামান? নিদো নি? কেলৈ ইমান তই ইনচাল কৰি আছ মোক? মোৰ উকনিহে, মই মনত পঢ়িছোঁ আকৌ। পঢ়িছোঁ মই উকনিকেইটা, বহুত মৰম, মই সেইকেইটাক বহুত ভাল পাওঁ। দিয়ে দিওঁ মোৰ মূৰত উকনি কেইটামান। আৰু চুনুকণ তই তেনেকুৱা নকৰিবি দেই। আমাৰ ভণ্টি মূৰৰ পৰা গোটেই
আমাৰ ঘৰৰ মানুহবোৰলৈ উকনি বিয়পিছে আকৌ আমাৰ পাপা মোৰতো হ'লগৈ গম পালে মোৰ মূৰটোহে বাচি আছে উকনি নোহোৱাকৈ মই ৰাতি শুওঁতে একদম মূৰত পলিথিন বান্ধি শুওঁ গামোচা বান্ধি শুওঁ ঠিক নাই মই কত কি কৰি থাকোঁ উকনি বা বাচিবৰ কাৰণে খুৰী মই যাওঁগৈ দেই ঘৰলৈ এই নহয় মোৰ মূৰত উকনি অকণমান দি দিব মোক কৈ ল'ব হয় একো থাকিব নোৱাৰো দেই একদম একদম কিবা লাগি আমাৰ ভণ্টি একদম মোৰ চুক একদম বাকুটি শেষ কৰি পেলাই একদম চাল বাকলি উৰাই দিয়ে তাই কেনেকুৱা হৈ থাকে দেখিছোঁ নহয় মই মূৰত উকনি উঠিব লাগিলে একদম শেষ হৈ যাম আৰু দেই মই নোৱাৰে আৰু উকনি সহ্য কৰিব মই যাওঁগৈ দেই মুনুকণক ক'বা মই আহিছিলোঁ বুলি আৰু তাক আমাৰ ঘৰলৈ পঠিয়াই দিব আমি দুটা একেলগে হোমৱৰ্ক কৰিম স্কুললৈ পাতি থৈছিলোঁ কথাটো মই বোলো এতিয়া সোমাব পানি কৈ থৈ যাওঁ মই যাওঁগৈ দেই তাক ক'ব কথাটো বন্ধুসকল দেখিছেনে বাৰু আমাৰ চুনুকণা কিমান খং লগৰ ল'ৰাটো কেনেকৈ গাই দি আছে সি হ'লেও ধেমালিতেহে কৈছে তাইৰ কথাষাৰ অকণো ধেমালি চেমালি বুজি নাপায় আৰু বন্ধুসকল তেন্তে আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত মাৰোঁ বেলেগ এটা খণ্ডত আকৌ আহিম তাইকেইটা মই আকৌ কথাটো বুজাব লাগিব নহ'লে আকৌ তাৰ ওপৰত চুনুকণা ভাগৰ আকৌ খংটো উঠি থাকিব নহয় কথাটো বুজালেহে তাই বুজি পাব নহ'লে তাই মাত বোল নকৰিব তাৰ লগত একদম মাত বোল নকৰাকৈ থাকিব স্কুলত নামাতে চুনুকণ সি এনেহে কৈছে তই মুখ চুখ ফুলাই নাথাকিব কৈছে ধেমালিহে কৈছে তোক তেন্তে বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ যদিও ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব তেতিয়াহে আমি এতিয়া ভিডিঅ'বোৰ সৰ্বপ্ৰথমে চাবলৈ পাব ধন্যবাদ